চতুর্ভুজরূপ ধৰি নাৰায়ণে ঠাইতে শিশুৰূপ ল'লে। তুতি মিনতি কৰি দৈৱ কি আয়ে, তুতি মিনতি কৰি দৈৱ কি আয়ে, বসুদেৱৰ কোলালৈ দিলে মোৰ হৰি ঐ, বসুদেৱৰ কোলালৈ দিলে। চতুৰ্ভুজৰূপ ধৰি নাৰায়ণে ঠাইতে শিশুৰূপ ল'লে। তুতি মিনতি কৰি দৈৱ কি আয়ে, তুতি মিনতি কৰি দৈৱ কি আয়ে, বসুদেৱৰ কোলালৈ দিলে মোৰ হৰি ঐ, বসুদেৱৰ কোলালৈ দিলে। ঘোৰ অন্ধকাৰে খিলে বৰষুণে, যাবৰে উপায় নাই। আমাৰ কপালে কি বিধি লিখিলে, ক'তে ৰাখো পলুৱা মোৰ হৰি ঐ,
নাপাইলো পালিতে নাপাইলো দশমাস দিন ভাৰ কংসৰ কাৰাগাৰে ঘূৰাই অন্ধকাৰে সহিব কতনি কাৰ কৃষ্ণই উপজিলে কেৱে নাজানিলে সকলো সুদেৱৰ দিনে কংসই ভয়তে পলুৱাই থলে গ'ল নন্দ যশোদাৰ ঘৰে ঘূৰাই অন্ধকাৰে স্বামী অকল সৰে কোলাত শিশু চৱাল যমুনা বাঢ়িছে ফেনে ফুটুকাৰে হৈব কেনমতে পাৰ কৃষ্ণই উপজিলে কেৱে নাজানিলে সকলো সুদেৱৰ দিনে কংসই ভয়তে পলুৱাই থলে গ'ল নন্দ যশোদাৰ ঘৰে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা দৈৱকীৰ গৰ্ভতে জন্ম যশোদাই পালিলা কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা দৈৱকীৰ গৰ্ভতে জন্ম যশোদাই পালিলা দুষ্ট কদমিলা প্ৰভু সন্তক পালিলা আপোন মহিমা প্ৰভু জগতক দেখাইলা কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা দৈৱকীৰ গৰ্ভতে জন্ম যশোদাই পালিলা হেন জানি